মাজতে শ্বৰ্ট ফিল্ম এখন কৰিছিলোঁ তাৰ ডাবিং কৰিবলৈ আৰু লগত ভণ্টি এজনীও যাব এতিয়া আহিছোঁ মই ভাইটিৰ লগত জানেই নহয় কেমেৰাত যোনে ডিষ্টাৰ্ব দিয়ে তেওঁৰ লগতে তেওঁ মানে একো বেলেগ তেওঁতো নহয় ভাইটিহে দেই আৰু আগত ৰখি আছে ভণ্টি এজনী তাইকো উঠাই নিব লাগিব আৰু ভিডিঅ'টো চাই থাককচোন এইজনী ৰখি আছে কল আহিছা নিখিল কিয় নাহিলে ভণ্টিজনী গোটোৱা হৈ গ'ল এতিয়া আমি আহিছোঁ তিনিটা হেঁচি ঠেলি উপায় নাই আৰু ইমান কষ্টত আহিছোঁ নহয় ফাইনেলি পালোহি আৰু দেই কৈ দিয়াচোন পিকনিকলৈ আমাৰ ডাবিঙৰ এতিয়া বজাৰ কৰিব আছে মানে আমাৰ বুষ্টা খাম ফিফটি বুষ্ট চব ইয়াতে দি যোৱা কি কৰে ডিম্পল খাব লাগে সেইকাৰণে আমি কেমেৰা লৈ ফুৰা আমাক ঠগিব নোৱাৰে তই 40 টকা 10 টকা হ'ব দে 10 টকা বাচি গ'ল আমি পাৰ্টি কৰিব পাৰিম ফাইনেলি দোকানো কৰা হ'ল মাংসও কিনা হ'ল এতিয়া বনাই খালেই হ'ব ডাবিং পিছে হয় দে নহয় আৰু চকা কি খান্দিব লাগিবনে চকা এইখিতে ইয়াত আছিলেই নেকি আগতে এই গিটাৰখন কোনে বজায় ইমান ধুনীয়াকৈ থৈছা ভাল লাগিছে দেই ইমান ধুনীয়াকৈ ডেকৰেশ্যন কৰি মাংসখিনি দেখাই দিছো এয়া বাকী আৰু চাহ ডাবিঙৰ কাৰণে আহি আছে আমাৰ ৰান্ধনীয়ে এইফালে কৰি আছে এইফালে ফোনত একে কভাৰ চঙৰহে কথা পাতি আছে লোকে ক'লৈ গ'ল নাই এয়া মাংসটো মই বনালো হয় কিন্তু দুৰ্ভাগ্যবশতঃ মোৰ হাতটো কাটিলে সেইকাৰণে নহ'ল আৰু সেইকাৰণে চেফটো চেঞ্জ হৈ গ'ল আমাৰ মোৰ পৰা কাকুলে গ'ল এতিয়া পিঁয়াজখিনি ভাজিছে আৰু কেতিয়া খাবলৈ পাওঁ তেনেকুৱাহে লাগি আছে আজি মইতো খাবলৈ নাপাওঁ আজি মঙলবাৰ টিফিনলৈ আহিছোঁ বেচেৰীজনী ইমান ধুনীয়াকৈ বনাই আছে এওঁ আকৌ কথা পাতি আছে মই তাক বন্ধু বুলি ভাবিবও টান লাগিব ধৰা পৰিছে সেই জেগাটো পলাইছে কিয় ভাল পায় লগ কৰি কথাখিনি ক'লে বেছি ভাল হ'ব নেকি তই তাইক লগ কৰি কথাখিনি ক'লে বেছি ভাল হ'ব নেকি কথাখিনিতো মই অকণ চেঞ্জ কৰি দিছোঁ বস্তু তই তাইক লগ কৰি কথাখিনি ক'লে বেছি ভাল হ'ব নেকি তই তাইক লগ কৰি কথাখিনি ক'লে বেছি ভাল হ'ব নেকি নিজে লগ কৰ নাই নিজে লগ কৰ তই তাইক নিজে লগ কৰ আৰু ডাইৰেক্ট কৈ দে
অঁ তই তাইক নিজে লগ কৰ আৰু ডাইৰেক্ট কৈ দিয় নমস্কাৰ দৰ্শকবৃন্দ আজি আমাৰ এখন নতুন ছুটি ছবি ভালপাও তোমাক পাৰ্ট 2 ইয়াৰ ডাবিং সম্পূৰ্ণ হ'ল ছুটি ছবিখন আপোনালোকৰ কাষলৈ অতি সোনকালে আহিব ইউটিউবতে উপলব্ধ হ'ব আমাৰ চেনেল অৰুণোদয়ত আশা কৰোঁ আমাৰ প্ৰথমখন ছবি ভালপাও তোমাক পাৰ্ট 1ক আপোনালোকে যেনেকৈ আঁকোৱালি লৈছে মৰম দিছিলে ঠিক তেনেকৈ এইখন ছবিকো আপোনালোকে আঁকোৱালি ল'ব আৰু মৰম দিব ধন্যবাদ আৰু আমাৰ এই ছুটি ছবিখনত এগৰাকী নতুন অভিনেত্ৰী আহিছে জিন্টি যাৰ এইটো চেনেল জিন্টিছ ক্ৰিয়েশ্যন তে আশা কৰোঁ আপোনালোকে তেওঁৰ এই নতুন চেনেলটোক ছাবস্ক্ৰাইব কৰিব তেওঁ যি বনায় সেই সমূহ ভিডিঅ'ক আপোনালোকে আঁকোৱালি ল'ব মৰম দিব আৰু তেওঁক আগুৱাই যোৱাত সহায় কৰিব ধন্যবাদ হাই গাইজ ভিডিঅ'টো বৰ বেছি বিশেষ দেখাব নোৱাৰিলোঁ খানা বনোৱাৰ পৰা তেনেকৈ দুই এটা ক্লিপ ৰখা হ'ল আৰু তাৰপিছত সময়ৰ অভাৱৰ বাবে হওক বা তেনেকুৱা কিছুমান কাৰণতে ডাবিং আছিলে যিহেতু ইমানখিনি দেখাব নোৱাৰিম সেইকাৰণে দেখাব নোৱাৰিলোঁ আৰু নয়ন শইকীয়া হয়তো বহুতেই চিনি পায় তেওঁৰ আণ্ডাৰতে আমি শ্বৰ্ট ফিল্মখন কৰিছিলোঁ লিংকটো মই নেক্সট ডেছক্ৰিপশ্যনত দি দিম বাৰু নেক্সট ব্লগত আৰু আপোনালোকে চাব আশা কৰোঁ আপোনালোকে ভাল পাব আজি ব্লগটো কেনে পালিল কমেণ্ট কৰি জনাব আৰু নেক্সট ব্লগত আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই